বিজয়া দশমীৰ পিছদিনাই গৌৰীপুৰত অঘটন। গৌৰীপুৰ বেগুনতলী দলঙৰ তলত অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়। পানীত উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। পোচাকৰ ওপৰত ভিত্তি কৰি মহিলা বুলি ধাৰণা কৰা হৈছে। বৰ্তমানলৈকে কোনো ধৰণৰ সবিশেষ ওলোৱা নাই। ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ইয়াত মানে যে আমাৰ বেগুনতলী যি দলং আছে গদাধৰ নদীৰ বেগুনতলী দলঙৰ নিচত মানে এটা মৃতদেহ উদ্ধাৰ হৈছে বুলি গম পাইছোঁ। আমালোকে আৰক্ষী তদন্ত কৰি আছে, এতিয়ালৈকে চিনাক্ত হোৱা নাই। চাওঁ আৰু চিনাক্ত কৰি কোনে হয়। মহিলা মানুহ হয় এইটো। মানে কোনো তথ্য আহি পোৱা নাই এতিয়া কোনো তথ্য আহি পোৱা নাই। আৰক্ষীয়ে তদন্ত কৰি আছে ভালদৰে, তো সেইটোৱে আৰু।